নমস্কাৰ বন্ধুসকল, মই ৰূপম আৰু আপোনালোকে চাইছে ব্ৰেইন টেষ্ট অসম। আৰু এতিয়ালৈকে যদি আমাৰ এই ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক মই কেৱল আপোনাৰ কাৰণে আনি থাকোঁ। আৰু আমাৰ এই চেনেলটোত আপলোড কৰা অৰ্থাৎ মোৰ ইণ্টাৰেষ্টিং ভিডিঅ' আৰু ইণ্টাৰেষ্টিং ফেক্টবিলাক যদি আপোনালোকে চোৱা নাই, সাঁথৰৰ পাৰ্টবিলাক যদি আপোনালোকে চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। এই ভিডিঅ'টোৰ শেষত আপোনালোকলৈ এটা প্ৰশ্ন সোধা হ'ব, যাৰ শুদ্ধ উত্তৰ দিয়াত 5জনৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। সেই হেতুকে আপোনালোকে শুদ্ধ উত্তৰটো অৰ্থাৎ আপোনালোক অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দি যাব। সেই প্ৰশ্নটো আমাৰ এই সাঁথৰৰ অংশৰ একেবাৰে শেষৰ পিনে সোধা হ'ব। তো ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটো খণ্ডৰ প্ৰথমটো সাঁথৰ হৈছে এখন ৰুমালত সাধাৰণতে 4টা চুক বা কোণ থাকে। তাৰে যদি এটা চুক কাটি দিয়া হয় তেনেহ'লে সেই ৰুমালখনত সৰ্বমুঠ কিমানটা চুক বা কোণ থাকিব। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু তাৰ আগতে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ পৰিয়ালৰ সদস্য হৈ লওক আৰু এনেধৰণৰ নতুন নতুন ইণ্টাৰেষ্টিং ভিডিঅ'বিলাকৰ মজা উঠাওক। ইয়াৰ উত্তৰটো হৈছে 5টা। হয় বন্ধুসকল, 5টা কোণ সৰ্বমুঠ থাকিব সেই ৰুমালখনৰ এটা কোণ কাটি দিয়াৰ পাছত। তো বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 2লৈ। সেইটো কি বস্তু যিটো নেকি সদায় বাঢ়িয়ে থাকে, কাহানিও তাক কমাব নোৱাৰি। হয় বন্ধুসকল, এনেকুৱা এটা বস্তু আছে যিটো বস্তু নেকি সদায় বাঢ়ি থাকে, কেতিয়াও কমাব নোৱাৰি। তো বন্ধুসকল, আপোনালোকে ভাবি চাওকচোন, যদি জানে তেন্তে উত্তৰটো কমেণ্ট কৰি জনাব। আৰু আমাৰ এই সাঁথৰৰ অংশটো কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিলে সেইটো কমেণ্ট কৰি জনাব। লগতে আপোনালোক অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ উত্তৰটো কমেণ্ট কৰি জনাব, কাৰণ মই আগন্তুক ভিডিঅ'ত শুদ্ধ উত্তৰ দিয়া 5জনৰ নাম উল্লেখ কৰিম। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে বয়স। হয় বন্ধুসকল, বয়স আমি কাহানিও কমাব নোৱাৰোঁ, সি সদায় দিনক দিনে বাঢ়ি গৈ থাকে। তো বন্ধুসকল, আপোনালোকে এই উত্তৰটো নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 3লৈ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুলপাহৰ নাম কি? হয় বন্ধুসকল, এইটো একচুৱেলি সাঁথৰ নহয়, এইটো আপোনালোকৰ জেনেৰেল নলেজৰ প্ৰশ্ন। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুলপাহৰ নাম কি? তো বন্ধুসকল, আপোনালোকে নিশ্চয় জানে। যদি জানে কমেণ্ট কৰি জনাব, আৰু যদি নাজানে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো উপভোগ কৰক। তো বন্ধুসকল, আপোনালোকলৈ থকা 3 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুলপাহৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰাফেল'চিয়া আৰ্নল্ডি। হয় বন্ধুসকল, স্ক্ৰীণত দেখাৰ ধৰণে এইপাহ ফুলে পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুল বুলি গণ্য কৰা হয়। তো বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 4লৈ। সেইটো কি বস্তু যিটো নেকি জন্ম হৈয়ে হাত ভৰি নোহোৱাকৈ উৰিব আৰম্ভ কৰে? হয় বন্ধুসকল, আমাৰ এনেকুৱা এটা বস্তু আছে যিটো বস্তু নেকি জন্ম হৈয়ে উৰিব বিচাৰে বা উৰি ফুৰে হাত ভৰি নোহোৱাকৈ। তো বন্ধুসকল, সেই বস্তুটোৰ নাম কি? আপোনালোকৰ সময় আৰম্ভ হৈছে, আৰু আমাৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ উত্তৰটো হৈছে ধোঁৱা। হয় বন্ধুসকল, ধোঁৱা উৎপন্ন হৈয়ে বা জন্ম হৈয়ে উৰি ফুৰে কোনো হাত ভৰি নথকাকৈ। তো বন্ধুসকল, এইটো প্ৰশ্নৰো উত্তৰটো বুজি পালে। আগবাঢ়ো এই সাঁথৰৰ খণ্ডটোৰ সকলোতকৈ ইণ্টাৰেষ্টিং কুৱেশ্যন বা সাঁথৰটোলৈ। তলেদি সোমাই বুকুত টিপে দিনত নহয় ৰাতি চলে। হয় বন্ধুসকল, সেইটো কি? আকৌ এবাৰ মই সাঁথৰটো কৈ দিছোঁ। তলেদি সোমাই বুকুত টিপে দিনত নহয় ৰাতি চলে। বন্ধুসকল আপোনালোকে নিশ্চয় জানে
যদি জানে তেন্তে কমেণ্ট কৰি জনাওক আৰু যদি নাজানে ভিডিঅ'টোক স্কিপ নকৰাকৈ চাই যাওক। ইয়াৰ পাছৰ প্ৰশ্নটো আপোনালোকলৈ সোধা হ'ব। তো বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে টৰ্চ লাইট। হয় বন্ধুসকল, টৰ্চ লাইটৰ বেটেৰীটো তল পিনেদি সোমায় আৰু বুকুত চুইচটো থাকে, বুকুত টিপে আৰু দিনত নহয়, সি ৰাতিহে কামত আহে বা ৰাতি চলে। তো বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পালে, আৰু যদি বুজি পালে তেনেহ'লে আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি যাব। আৰু এইটো প্ৰশ্ন আপোনালোকৰ বাবে, যিটো প্ৰশ্নৰ নেকি উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব লাগিব, আৰু আপোনালোকৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 5জনৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। আৰু সেই প্ৰশ্নটো হৈছে অসমীয়া বোলছবি জগতৰ প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? হয় বন্ধুসকল আপোনালোকে নিশ্চয় জানে, কমেণ্ট কৰি জনাব আৰু আগন্তুক ভিডিঅ'ত চাব, আপোনালোকৰ নাম উল্লেখ কৰিম। তো বন্ধুসকল আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিব, লগৰ বন্ধুৰ লগত আমাৰ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা অসুবিধা বা বুজি পোৱাত কিবা ভুল হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু সদৌ শেষত আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোক বহুতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ চাই পেলাই গুচি যায়। তাৰ ফলত কি হয়, আপোনালোকে নেক্সট মোৰ ভিডিঅ'টো উপভোগ কৰিব নোৱাৰে। সেয়েহে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু তাৰ কাষত ওলোৱা ঘণ্টি বটন অৰ্থাৎ বেল আইকনটো দবাই ল'বলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল আজিলৈ ইমানেই। আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন টাটা বাই বাই, জয় আই অসম।